হেল্ল' এভৰিৱান, আজি মই কামৰ জেগাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো মোৰ মিনি ব্লগটো চাই থাকক। আজি মানে একদম ভণ্টি এজনী আহিছে। তো তাই মানে ষ্ট্ৰেইট কৰিব। তো ষ্ট্ৰেইট কৰিবলৈ পূৰা মূৰ চুৰ ধুৱাই ল'লোঁ আৰু গোটেইখিনি প্ৰচেছ বাৰু দেখুৱাই নিদিওঁ। মোৰ আগৰ চেনেলত দিয়া আছিলে বাৰু ষ্ট্ৰেইট কৰা, এনেকৈ ট্ৰিটমেণ্ট কৰা, হেয়াৰ ট্ৰিটমেণ্ট কৰা। তো গোটেইখিনি দেখুৱাই দিবলৈতো সম্ভৱ নহয়, কাৰণ ভিডিঅ' ধৰি থাকিবলৈও এনেকুৱা চবেই অসুবিধা পায়। তো তাই বোলে চুলি কাটিব। তো এইফালে তাই ক'লোঁ যে ফাৰ্ষ্টতে ক্ৰীমখিনি এপ্লাই কৰি লওঁ। তো এপ্লাই কৰিবলৈ এইবিলাক ৰেডি কৰা হৈছে। তো ৰেডি চেডি কৰি পূৰা ক্ৰীম চ্ৰীম পূৰা এপ্লাই কৰি নিজৰ কাম আৰম্ভ কৰি আছোঁ। তো মানে চব দিনাই ভিডিঅ' কৰিব ভাল নালাগে আৰু চবকে ইমান কামোৰো নিদিওঁ, কাৰণ বেছিকৈ ভিডিঅ' কৰিলে মানে চবৰ কামোৰো লাগে ন, আৰু কাষ্টমাৰ ভাল নাপায়। ইফালে পূৰা ক্ৰীম এপ্লাই কৰি মই খানা অৰ্ডাৰ দিছোঁ। তো মোৰ কাৰণে খানা আহি গ'ল। আজি পূৰা নিৰামিষ দি দিছোঁ দেই। নিৰামিষ ভাতটো খাই লওঁ, তাৰপিছত আকৌ কাম ষ্টাৰ্ট কৰি দিব লাগিব। তো ইফালে আইৰণ মাৰিব লাগিব। এতিয়া আইৰণটো মাৰি লওঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আৰু তাইতো বাৰু বহুত ভালেই পাইছিলে, ভণ্টিজনীয়ে লাষ্টত কৈছিলে বাৰু তাই খুব ভাল লাগিছিলে বুলি। তো ইফালে আইৰণ মাৰি আছোঁ। এয়া ফাইনেল লুক, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তাইতো বহুত ভাল পাইছে আৰু পূৰা হেপ্পী হৈ গৈছে। আৰু ইফালে মোৰ মৰমৰ বৰমা এজনীয়ে বহুত ধুনীয়াকৈ পিঠা চিঠা বনাই দিছিলে, তাকে মই খালোঁ। আৰু এইফালে দেখিছেনে মোৰ কাপটো পূৰা লিপষ্টিকৰে ভৰ্তি হৈ আছে। তো এইফালে সন্ধিয়া আমি ধুনীয়াকৈ অৰ্ডাৰ দিলোঁ, কিবা কিবি আনি পূৰা খালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। টাটা।